বড়োচা মই যোৱা 2007 পৰা অৰ্গেনিক ফাৰ্মিং কৰি আহিছোঁ সো আজি আমি পিগাৰী ট্ৰেইনিং এটা কৰা হৈছে আমাৰ STG বিল্ডিঙত ডিমাকুছিত তাতে মই বহুতখিনি আমাৰ পিগাৰী ফাৰ্মাৰ বিলাকত লগ পাই ফলে খুব আনন্দিত হৈছোঁ আজি মই হেঁতক অৰ্গেনিকেলি কেনেকুৱা কিছুমান গাহৰিত মানে আনবেয়াৰেবল এটা চেণ্ট হয় গাহৰি যেটো এক্সক্ৰিটা পেছাব পায়খানাৰ পৰা এটা বেয়া এটা ব্যাকটেৰিয়া সৃষ্টি হয় তাৰ লগত আনবেয়াৰেবল এটা গন্ধ এটা ওলায় এটো খেতিয়কৰ কাৰণে ফাৰ্মাৰৰ কাৰণে বহুতখিনি অশান্তি এটা পৰিবেশ সেই পৰিবেশটো নেচাৰেলি সলভ কৰিব পৰা সহজ এটা উপায় আছে সেইটো হল IMO মানে হল ইন্ডিজিনিয়াছ মাইক্ৰো অৰ্গানিজমছ ইন্ডিজিনিয়াছ মাইক্ৰো অৰ্গানিজমক আমি ধৰি ফলে আমি ইয়াক গুৰৰ লগত মিক্স কৰি ফলে যদি 1 লিটাৰ পানীত মানে 2 পৰা 3 চামুচকৈ যদি আমি স্প্ৰে কৰি দিও মাজে মাজে তেতিয়া সেই বেয়া ব্যাকটেৰিয়াৰ পৰা আমি মানে বেয়া গন্ধ বা বেয়া ব্যাকটেৰিয়াৰ পৰা আমি ৰক্ষা পাব পাৰে সো সেই IMO বনোৱা ফৰ্মুলাটো আপোনালোকে যদি ডিটেইল কৈ জানিব বিচাৰিলে IMO টেনজিং বড়োচা যদি গুগলত ক্লিক কৰিলে আপোনালোকে ইয়াৰ বিষয়ে ডিটেইলছ গম পাব সো IMO বনাবলৈ খুব সহজ আপোনালোকে যেটো বনোৱা ভাত বা বাসি ভাত এই বাসি ভাতখিনি বাহৰ সুঙাত বা প্লাষ্টিকৰ চকলেটৰ যেটো কন্টেইনাৰ 10-20 টকাত পোৱা যায় সেই কন্টেইনাৰত বাসি ভাতবিলাক ভৰাইখিনি আমি যত হাৰুৱা মাটি বুলি কওঁ ঢিকিয়া তলৰ মাটি বা লতাৰ তলত মাটিবিলাক ফুৰফুৰীয়া হৈ থকা মাটিত 50 পৰা 60 ঘণ্টা আমি টুপি থৈ দিব লাগে আৰু সেই ভাতখিনি আনি ফলে আমি ধুনিয়াকৈ গুড়ি দি মিক্স কৰিব লাগে গুড়ি দি মিক্স কৰি ফলে আমি এক সপ্তাহ বা 10 দিনৰ ভিতৰত আমি সেই মিশ্ৰণখিনি আমি 1 লিটাৰ পানীত 2 পৰা 3 চামুচকৈ মিহলাইখিনি যদি আমি মাজে মাজে স্প্ৰে কৰি দিয়ে এই বেয়া দুৰ্গন্ধৰ পৰা আমি ৰক্ষা পাব পাৰো আৰু বিভিন্ন ধৰণৰ বীজাণুৰ পৰাও আমি মানে দূৰত থাকিব পাৰো সো সেইখিনিকে কৈ ফলে মই ধন্যবাদ দিছো থ্যাংক ইউ